বিহুৰ প্ৰিপাৰেশ্যন কৰি আছোঁ। এয়া প্ৰথমে চাউল গুড়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চাউল গুড়া কৰি আছোঁ। আগতেতো মানুহৰ ঘৰে ঘৰে ঢেঁকী আছিলে, আজিকালিনো আৰু মানুহৰ ঘৰত ঢেঁকী পাবলেই নাই, গতিকে এয়া মিক্সিতে গুড়া কৰিছোঁ আৰু পিঠা বনাবলৈ। এইটো মিক্সি। এয়া ছোৱালীকো শিকাই আছোঁ, অলপ অলপ শিক বোলো, নহ'লেনো আৰু ক'ত আৰু এতিয়াৰ পৰা অকণ অকণ শিকিলেহে পাৰিবগৈ। সেই তাকেই শিকাই আছোঁ বোলো, এনেকৈ 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 কৰা। সেয়া কেনেকুৱা লাগিছে বেটি? ভাল লাগিছে। শিকিব লাগিব। যদি পৰি যায় মাৰিব। ভয়ো আছে, যদি পৰি যায় মাৰিব। ভয়ো কৰে আকৌ, পৰি গ'লে আকৌ মাৰিম যে, সেইটো কাৰণে। সেইটোৱে ধুনীয়াকৈ এয়া শিকাই আছোঁ আৰু অলপ অলপকৈ শিকিব লাগিব নহয়। এয়া